আজি ব্লগটো এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ, শেষলৈকে চাই যাব। এতিয়া মই এফালে যাবলৈ ওলাইছোঁ, কিন্তু ক'ত যাওঁ এতিয়া নকওঁ। ব্লগটো শেষলৈকে চাই থাকিব, তেতিয়াহে গম পাব। A few moments later. সকলো চাগে গম পালেই মই ক'লৈ আহিছোঁ। এইখন আমাৰ গোলাঘাট বগৰীজেং পুলিচ ৰিজাৰ্ভৰ ফিল্ড হয়, আৰু আমাৰ ইয়ালৈ হিমন্ত মামা আহিছে। বেছি দীঘল হ'লে বেয়া। আৰু এইখন ফিল্ডতে সকলো পুলিচৰ ইণ্টাৰভিউ হয়। কোনোবা যদি ইণ্টাৰভিউ দিবলগীয়া আছে এইখন ফিল্ডত হ'লে মানে আহিব দেই আমাৰ ঘৰলৈ। আজি ড্ৰাগছ জ্বলাবলৈ আহিছে। এয়া হৈছে এইবোৰ ড্ৰাগছবোৰ, ইয়াত এনেকৈ জ্বলাই দিব। মই ভাবোঁ এটা ভাল পদক্ষেপ লৈছে বুলি। এয়া এনেকৈ জ্বলাই দিয়া হ'ল। মোক চিনি পাইছেনে বাৰু? ইমানে ভিৰ হৈ আছে, চাবলেই নাই পৰা ভালকে। আশা কৰোঁ ব্লগটো চাই ভাল পালে, আৰু যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।